ওয়েলকাম টু ষ্টাডি লাৰ্ণিং। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ HSLC ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ ভংগ বিভাজন আৰু স্বদেশী আন্দোলন নামৰ চেপ্টাৰটোৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যনৰ বিষয়ে। মই আশা কৰোঁ ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন ফাইনেল এক্সামত কমন থাকিব, কাৰণ এই ভিডিঅ'টোত মই যিকেইটা কুৱেশ্যনৰ বিষয়ে ডিছকাছ কৰিছোঁ এই কুৱেশ্যনকেইটা বহুতো ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে ভিডিঅ'টো অন্তিম সময়লৈ চাই থাকিবা। আৰু যদি তোমালোকে এতিয়াও আমাৰ এই ষ্টাডি লাৰ্ণিং নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক পোৱাৰ বাবে। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভংগ বিভাজন আৰু স্বদেশী আন্দোলন চাইটত ইয়াৰ কেইটা মেনশ্যন কৰা আছে, কোনটো কিমান চনত আহিছে। গতিকে তোমালোকে এই কুৱেশ্যন কেইটাৰ আনচাৰবিলাক মিছ নকৰিবা। ধুনীয়াকৈ ইয়াৰ আনচাৰকেইটা শিকি এক্সামত বহিবা, নিশ্চয় ইয়াৰ পৰা তোমালোকৰ কমন থাকিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে লাল বাল পালৰ সম্পূৰ্ণ নাম কি কি? 2 নম্বৰ কুৱেশ্যনটো হৈছে বন্দে মাতৰম কোনে ৰচনা কৰিছিল? 3 নম্বৰ কুৱেশ্যনটো হৈছে আগা খাঁৰ নেতৃত্বত মুছলমান সজাতি দলটোৱে চিমলাত ব্ৰিটিছ ভাইচৰয়ৰ ওচৰত কি অনুৰোধ জনাইছিল? 4 নম্বৰ কুৱেশ্যনটো হৈছে 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? 5 নম্বৰ কুৱেশ্যনটো হৈছে কোন ব্ৰিটিছ শাসকৰ দিনত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী হৈছিল? 6 নম্বৰ কুৱেশ্যনটো হৈছে বংগ বিভাজন আন্দোলনে কেতিয়া স্বদেশী আন্দোলন নামেৰে জনাজাত হয়? 7 নম্বৰ কুৱেশ্যনটো হৈছে 1905 চনৰ বংগ বিভাজনৰ 2টা উদ্দেশ্য বা কাৰণ উল্লেখ কৰা। 8 নম্বৰ কুৱেশ্যনটো হৈছে কৰিম নহয় মৰিম কোনটো স্বাধীনতা আন্দোলনৰ শ্লোগান আছিল? 9 নম্বৰ কুৱেশ্যনটো হৈছে বন্দে মাতৰম গীতটি সন্নিৱিষ্ট উপন্যাসখনৰ নাম কি, ইয়াৰ ৰচক কোন? 10 নম্বৰ কুৱেশ্যনটো হৈছে গান্ধী আৰোণ চুক্তি কোনটো আন্দোলন স্থগিত হৈছিল? 11 নম্বৰ কুৱেশ্যনটো হৈছে ক্ষুদিৰাম বসুক কিমান চনত ফাঁচি দিয়া হৈছিল? 12 নম্বৰ কুৱেশ্যনটো হৈছে ব্ৰিটিছ চৰকাৰে কিমান চনত বংগ আঁচনি বাতিল কৰিছিল? এইখিনি আছিল 1 মাৰ্কছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। 13 নম্বৰ কুৱেশ্যনটো হৈছে স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। এই কুৱেশ্যনটো 19ত আৰু 16ত আহিছে। বিশেষকৈ তোমালোকে এই কুৱেশ্যনটোৰ আনচাৰটো ধুনীয়াকৈ শিকি ল'বা, এইটো বহুতো ইম্পৰ্টেণ্ট হয় কুৱেশ্যন। 14 নম্বৰ কুৱেশ্যনটো হৈছে স্বদেশী আন্দোলনৰ মূল কাৰ্যসূচী কি আছিল? প্ৰতিটো আন্দোলন কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি চমুকৈ আলোচনা কৰা। 16ত আহিছে কুৱেশ্যনটো। 15 নম্বৰ কুৱেশ্যনটো হৈছে বংগ বিভাজনৰ প্ৰধান উদ্দেশ্য কি আছিল? ইয়াৰ ফলত কি পৰিস্থিতিয়ে দেখা দিছিল? নাইবা 1905 চনৰ ভংগৰ কাৰণবোৰ কি, তাৰ ফলাফল কি হ'ল? 11ত আহিছে কুৱেশ্যনটো। 16 নম্বৰ কুৱেশ্যনটো হৈছে স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। 19ত আৰু 18ত কুৱেশ্যনটো আহিছিল, এইটোও বহুতো ইম্পৰ্টেণ্ট আছে কুৱেশ্যন। 17 নম্বৰ কুৱেশ্যনটো হৈছে স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? 17ত আহিছে। 18 নম্বৰ কুৱেশ্যনটো হৈছে স্বদেশী আন্দোলন সম্পৰ্কে চমুকৈ আলোচনা কৰা। এইটো বহুতো ইম্পৰ্টেণ্ট হয় কুৱেশ্যন, মিছ নকৰিবা এই কুৱেশ্যনটোৰ আনচাৰ। 19 নম্বৰ কুৱেশ্যনটো হৈছে চমুটোকা মুছলিম লীগ লৰ্ড মিণ্টু। এই দুয়োটাৰ পৰা এটা আহিব পাৰে দেই, তোমালোকে মিছ নকৰিবা। মই আশা কৰোঁ ইয়াৰ পৰা তোমালোকৰ নিশ্চয় কমন থাকিব।